নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ উন্নত ভিডিঅ'ৰ মাজতে। বলক তেন্তে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিছোঁ, এই কুকুৰটো ক'ৰ হয় মই চিনি নাপাওঁ। তো এক যোৱাটো ভিডিঅ' ট্ৰষ্ট কৰিছিলোঁ, আপোনালোকে চাইছে। তো আজি ভিক্টৰ দাই আমাৰ ফোন কৰি কিনে অপেনলি কি কথা ক'লে আপোনালোকক সৰু ক্লিপ এটা দেখুৱাই ল'ব বিচাৰিছোঁ। আপোনালোকে প্ৰথমতে চাই লওক। জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদায় কোন। এতিয়া সুধিব বিচাৰিছো জুবিন গাৰ্গ 21 বছৰ বয়সত তই কি কৈছ? তই জুবিন গাৰ্গক চিনি নাপাও? 100% চিনি নাপাও ন? নাপাও। এটা মদাহী, এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে। তই ৰাজীৱ সদিয়াৰ কথা কৈছ, ৰাজীৱ দাৰ কথা কৈছ হয়নে? ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন, কি কি গান শুনিছ ৰাজীৱ দাৰ? এতিয়া জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোনো গৰুটো, এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ? তই যিটো মন্তব্য দিছ, তই সেই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে? কাৰণ তোৰ দেউতাৰ বয়সৰ সেইটো মানুহটো। মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰিতলৰ ধূলিকণা বুলি নভবা হৈছে। জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো শুন। যেতিয়া আলফাৰ লগত আগতে কনভাৰচেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে, তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে। এইবিলাক হ'ল হিষ্ট্ৰী, তই জানাটো উচিত। বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ। তই সেইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি? জুবিন গাৰ্গক মই কৈছো গৰু বুলি। জাতীয়তাবাদৰ নামত তোৰ এটিটিউড, যোনটো এটিটিউডটো চেঞ্জ কৰিবি। তোৰ সেইটোৱে শুন, তোক মই কি কৈ আছো শুন কেলা। তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি। তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই। তই সন্মান দেখিছো, তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে। তোৰ যদি ক'তি দম আছে তই ফোনটো কিয় কাটিলে? কৈ দিছোঁ এখন অসম হয় ভাই। তো যি কোৱা কথা আছে ভাবি চিন্তি পেলাই ক'বি। আৰু নেক্সট টাইমৰ পৰাই জুবিনদাক যাতে বেয়াকৈ নকয়, তো কথাটো ভাবি চিন্তি ল'বি। নহ'লে কিন্তু অসমেদি বাংলাদেশ যাব লাগিব, আৰু বাংলাদেশত জাগা পা নে নাই তাৰো নাই ঠিক। মোৰ লগত বন্ধু হৈ থাকিব হ'লে খাব লাগিব মাছ। তোৰ দৰে চাপৰি তাৰ বন্ধু হ'ব কোন? আমিতো চাপৰি নহয়। মোৰ লগত বন্ধু হৈ থাকিব হ'লে খাব লাগিব মাল, কাৰণ মই ছোৱালী নাপাম ভাল। তই ছোৱালী নাপা ভাল, কিন্তু তোৰ দুখ বুজি কিনে মই এটা ছোৱালী চাইছোঁ। তই এইটো সোনকালে তই বিয়াখন পাতি ল। কিছুমান ছোৱালীবোৰে নিজকে ধুনীয়া বুলি উলিয়াই আহে। এইটো কি নিৰ্কিমে মাৰিছে নেকি তোৰ? কিছুমান ছোৱালীবোৰে নিজকে ধুনীয়া বুলি উলিয়াই আহে হাতমান বেৰিয়া দাঁত, কিন্তু সিহঁতৰ লাগে ৰাসত ওলোৱা পুতনাৰ জাত। তাৰ পেন নৰা কঁকালত আৰু তাৰ কথাৰ কি চাবি? অ' ভাই তোৰ পেলু হৈছে, তই প্ৰথমতে পেলুৰ ঔষধটো খা, নহ'লে তই যাবিও পাৰ। ফচিলে জেগাটা ফচিলে কেলা। ফাঁচিলে জেগাতে ফচিলে। ফচিলে জেগাটা ফচিলে কেলা। আইঐ ধৰ কোনোবাই। পাইছো দেই। অল ইণ্ডিয়া দেখিছে নি কোনোবাই? অল ইণ্ডিয়া দেখিছেনে? তোৰ যদি ইমান ভাইৰেল হ'ব মন আছে আহিবি কেলা, ভাইৰেল কৰি দিম মই। মামা মেট্ৰিক বিৰাট টান হৈছে মামা। টান? পৰীক্ষা হোৱাই নাই। মামা হ'ব মামা। তো টান হ'ব বুলি তোক কোনে কৈছে? ইজি হ'ব দে। এয়া হৈছে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত। নদী নেদেখাতে যে লাংটা হোৱা বুলি কথা এষাৰ আছে। তো এইবিলাক ছাত্ৰ ছাত্ৰী বাৰু যিখিনি হওক, ইমান টাইমক লৈ ভিডিঅ'টো চাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টোত যদি কিবা ভুল ভ্ৰান্তি হৈছে নিজৰ বুলি ভাবি ক্ষমা কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নেক্সট ভিডিঅ'টো লগ পাম, তেতিয়াহ'লে ধন্যবাদ, বাই বাই, জয় অসম।